নমস্কাৰ। আজি আমি উপস্থিত হৈছোঁ কোচবিহাৰ স্থিত এই ৰাজ মৈদামটো। ৰাজ মৈদাম নহয়, একচুৱেলি ৰাজ মৈদাম বুলি ক'লে ভুল হ'ব। ইয়াত কোচবিহাৰ স্থিত আমাৰ ৰাজমহলটোত ইয়াত আমাৰ উপস্থিত আছে আমাৰ ফ্ৰেণ্ড পংকজ, ইন্দ্ৰনিভা, সৌৰভ, মাইনা আৰু এই আমাৰ ৰীতা বাইদেউ। এয়া বৰ ধুনীয়া পৰিৱেশ, সঁচাকৈ ইয়াত মনোমোহা পৰিৱেশ আপোনালোকে দেখা পাইছে। এইফালেও এটা বৰ ধুনীয়া পৰিৱেশ আছে। এয়া বৰ ধুনীয়া পৰিৱেশ, এটা পুখুৰীৰ সৈতে এটা সৰোবৰৰ সৈতে, মানস সৰোবৰৰ সৈতে এটা বৰ ধুনীয়া এটাত পানী দি আছে। আহিছে বহুত মানুহ আহিছে। আমি সুদূৰ গুৱাহাটীৰ পৰা ইয়াত আহি উপস্থিত হৈছোঁ আৰু অতিকে সঁচাকেই অতি মনোমোহা দৃশ্য এইটো এটা। আৰু আমাৰ ফ্ৰেণ্ডবিলাকে সকলো চেলফি লোৱাত ব্যস্ত হৈ আছে। এয়া সকলোৱে হাই বুলি ক'লে এবাৰ সুখী হ'ম। এয়া মই মাইনাক প্ৰথমতে মাইনাৰ মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিছোঁ। আপোনাৰ আহি কেনেকুৱা লাগিছে? মোৰ আহি বহুত ভাল লাগিছে আৰু কি ক'ম, আপোনাৰ বুলি কোৱাত অতিকে ফুলি গৈছে ন? ঠিক আছে। এয়া আমাৰ সৌৰভ আছে আমাৰ মাজত। সৌৰভে কি কয়, কেনেকুৱা লাগিছে? মজা ফুল মস্তি ফিলিং জাকাচ। এয়া আমাৰ পংকজ বৰুৱা আছে। কি লাগে, কেনেকুৱা লাগিছে আপোনাৰ ইয়াত? সম্পূৰ্ণৰূপে সুখী। এয়া আমাৰ মাজত আছে ইন্দ্ৰনিভাই সুধিব বিচাৰিছোঁ আপোনাৰ ইয়াত আহি পেলাই কেনেকুৱা লাগিছে আৰু এইটো আপোনাৰ কিমান শতিকাত বনোৱা বুলি আপোনাৰ অনুভৱ হৈছে? এইটো বহুত পুৰণা ব্ৰিটিছৰ যুগত বনোৱা যেন মোৰ অনুভৱ হৈছে আৰু আহি বহুত ভাল লাগিছে। ইমান ধুনীয়া ষ্ট্ৰাকচাৰ, ফিল হেপী। যিহেতু আপুনি এজন আৰ্কিটেক্ট ছাৰ, গতিকে এইটো এনেকুৱা এটা আপুনি ভৱিষ্যতে বনোৱাৰ প্লেনিং কৰিছে নেকি? এনেকুৱা বনোৱাৰ প্লেনিং কৰা নাই, কিন্তু ইয়াৰ পৰা অকণমান সূক্ষ্ম বস্তু নি মই যাতে ধুনীয়া ডিজাইন আপুনি চুৰ কৰিম বুলি ভাবিছে? পৰিকল্পনা কৰি আহিছে। ঠিকে আছে। চুৰ নহয়, একজেক্টলি কপি পেষ্ট। ঠিক আছে। আমাৰ মাজত এতিয়া আছে আমাৰ ৰীতা দুৱাৰা। তেখেতে কি ক'ব মই জানিব বিচাৰিছোঁ। কি ক'ব? হাই, এতিয়া আহি বহুত ভাল লাগিছে আৰু ফুল মস্তি। কিনো মস্তি কৰিছে? মই আপোনাক চেলফি তোলাতে ব্যস্ত হৈ থকা দেখা চেলফি পাইছোঁ। তুলিছোঁ, এইবিলাক পিকচাৰ লৈ যাম, কি ভাল লাগিব এয়াই আৰু। এয়া চাওক ৰাইজ, সকলোৱে ফটো তোলাত ব্যস্ত। সঁচাকৈও এটা বৰ মনোমোহা দৃশ্য। এইটো একদম সুদূৰ ওপৰত আছে শৃংগ। আমাৰ অসমত হোৱা হ'লে এইটো অৱশ্যে সোণৰ হ'লহেঁতেন, কিন্তু আমি ইয়াৰ পৰা অনুভৱ কৰিছোঁ যে এইটো বৰ বেছি পুৰণাও নহয়। বিল্ডিংটো ব্ৰিটিছৰ যুগত কোনোবা এজন হয়তো ব্ৰিটিছ বিষয়া বা তেনেকুৱাই কোনোবা এজন বিষয়াৰ এইটো এটা আছিলে, কিন্তু আমি বহুত পুৰণা বুলি আমি অনুভৱ কৰা নাই। এইটো কাৰণে যিহেতু বহুত পুৰণা হোৱা হ'লে এইটো এটা কলচীটোৰ ওপৰত সোণৰ থাকিলেহেঁতেন। ঠিকে আছেনে পংকজ? মই ঠিকে ভাবিছোঁনে? ঠিক আছে, ধন্যবাদ।